নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ আজি মই মোৰ ফেভৰেট পিঠা ভজা পিঠাৰ ৰেচিপি লৈ আহিছোঁ গধূলিৰ চাহৰ লগত নাস্তা হিচাপে খাই খুব বঢ়িয়া লাগে এবিধ পিঠা ভজা পিঠা বনাবলৈ আমাৰ কি প্ৰয়োজন হ'ব বন্ধুসকল আমি চাই লওঁ মই পিয়াজ এটা পিহি লৈছোঁ জলকীয়া অকণমান থেতালি লৈছোঁ আদা অকণমান থেতালি লৈছোঁ আৰু পিয়াজৰ পাত অকণমান কুটি লৈছোঁ চেনি 1 চামুচ নিমখ আধা চামুচ হালধি আধা চামুচ কণী এটা আৰু অকণমান চফগুটি লাগিব বৰা চাউল 1 কাপ লাগিব মই ডাঙৰ কাপেৰে 1 কাপ বৰা চাউল লৈছোঁ মই ঘৰুৱা চাউল ব্যৱহাৰ কৰিছোঁ আমাৰ ঘৰৰ বৰা চাউল আধা কাপতকৈ অলপ কম মই আৰৈ চাউলৰ গুড়ি লৈছোঁ লওকচোন বন্ধুসকল ৰেচিপিটো আৰম্ভ কৰোঁ মই এটা বলত বৰা চাউলৰ গুড়িখিনি দি দিছোঁ মই ডাঙৰ কাপেৰে 1 কাপ বৰা চাউল লৈছোঁ আৰু এতিয়া আৰৈ চাউলখিনিও দি দিছোঁ মই আধা কাপতকৈ অলপ কম আৰৈ চাউল ব্যৱহাৰ কৰিছোঁ ঘৰুৱা বৰা চাউল হোৱাৰ বাবে অলপ আঠাটো আমাৰ বেছি চাউলত সেইবাবে অকণমান আৰৈ চাউলৰ গুড়ি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে আৰৈ চাউল নিদিলেও অকল বৰা চাউলেৰে বনাব পাৰে এই পিঠাবিধ এতিয়া মই এটা কণী ভাঙি দিছোঁ তাৰ পিছত পিয়াজ মই পিহি থোৱা পিয়াজখিনিও দি দিছোঁ এয়া মানধনিয়া পাত মিহি মিহিকৈ কুটি থৈছিলোঁ এয়া মই জলকীয়াখিনিও দি দিছোঁ থেতালি লোৱা এয়া আদাখিনি পিহা আদাখিনিও দি দিছোঁ এতিয়া মই অকণমান হালধি দিম তাৰ পাছত সোৱাদ অনুসৰি নিমখ দিম এয়া অকণমান চেনি দি দিছোঁ চেনি দিলে অকণমান সোৱাদটো বেছি বাঢ়ি যায় এয়া অকণমান মই চফ গুটি দি দিছোঁ এতিয়া পিঠাগুড়িখিনি আমি মঠি ল'ব লাগিব মই অকণমান পানী ঢালি এইখিনি পিঠাগুড়িখিনি মঠি ল'ম একেবাৰতে পানী ঢালি দিলে পিঠাগুড়িখিনি ঢিলা হৈ যাব পাৰে সেইবাবে অকণমানকৈ পানী ঢালি মই খচি থাকিম ৰুটি খচাৰ দৰে ৰুটি যেনেকৈ আমি আটা খচোতে যেনেকৈ আমি অলপ পানী ঢালি খচি থাকোঁ তেনেকৈ ঠিক তেনেকৈ আমি অলপকৈ খচি থাকিম বন্ধুসকল মই মোৰ চেনেলত ইউটিউব চেনেলত একেবাৰে সহজভাৱে ৰেচিপিসমূহ আপলোড কৰি থাকোঁ আপোনালোকে ইজি ৰেচিপি চাব বিচাৰিলে মোৰ চেনেললৈ গৈ চাব পাৰে এয়া আমাৰ মঠাও হৈ গৈছে যিমান আপোনালোকে মঠিব সিমানে খাবলৈ সোৱাদ হয় ভাল ধৰণে মঠি ল'ব আপোনালোকে বনালে এনেকৈ একেবাৰে ৰুটি খচাৰ দৰে খচিব লাগে এয়া মোৰ খচা হৈ গৈছে এতিয়া মই প্ৰায় 20 মিনিটমান এনেকৈ খচি মেলি ৰেষ্ট হ'বলৈ দি দিম পিঠাগুড়িখিনি এতিয়া পিঠাখিনি ভাজিবলৈ কেৰাহী এখনত মই মিঠাতেল দিছোঁ তেলখিনি গৰম হ'লে পিঠাখিনিও ভাজি ল'ম মই হাতৰ তলুৱাত অকণমান মিঠাতেল ঘঁহি লৈছোঁ এয়া অকণমান মই মঠি থোৱা পিঠাগুড়িখিনি লৈছোঁ এনেকৈ গোল কৰি ল'লোঁ গোল কৰি এনেকৈ চেপেটাকৈ পিঠাবোৰ বনাই ল'ম হাতৰ তলুৱাত তেলখিনি ঘঁহি ল'লে মানে মিঠাতেলখিনি ঘঁহি ল'লে তলুৱাত পিঠাগুড়িখিনিও নালাগে হাতৰ তলুৱাত আৰু পিঠা ফাটিও নাযায় তেলখিনি যদি আমি অকণমান পিঠাত ঘঁহি লওঁ এনেকৈ পিঠা ফাটিও নাযায় তেলখিনিও গৰম হ'ল মই এটাকৈ পিঠাখিনি তেলত ঢালি দিম গোটেইকেইটা পিঠা মই তেলত দি ভাজি ল'ম এনেকৈ এইবিধ পিঠা ভজা পিঠা চাহৰ লগত গধূলি বৰ ভাল লাগে খাই বিশেষকৈ লাল চাহৰ লগত পিঠাখিনি মোৰ ভজা হৈ গৈছে এতিয়া মই নমাই ল'ম পিঠাখিনি তেলৰ পৰা বন্ধুসকলে মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেল ভোগালীক আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায় ধন্যবাদ